হয় নমস্কাৰ বন্ধুসকল, কি খবৰ? আপোনালোকৰ সকলোৱে ভালে চাগে আৰু মোৰো ভাল। সোণপুৰৰ ঐতিহাসিক এখন থানলৈ আহিছো। এই মূল গেটখন আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো। এইখনে হয় মূল গেটখন। অলপ দূৰ পিছতে মন্দিৰটো পোৱা হ'ব, তো আপোনালোকক মোৰ ভিডিঅ' থ্ৰুৱেদি দেখাবলৈ চেষ্টা কৰিম আমাৰ শদিয়া ঐতিহাসিক কেঁচাখাতী মন্দিৰ কিছু দৃশ্য। তেতিয়াহ'লে আহকচোন বন্ধুসকল, পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। ফাইনেলি আহি পালো মন্দিৰৰ সন্মুখত। এয়া সকলোৱে আহিছে, পুৱাতে আহিলে আৰু ময়ো আহিছো। এতিয়া গৈ আছো মন্দিৰৰ ভিতৰত। এইখনেই হৈছে মন্দিৰৰ মূল গেটখন আৰু ভিতৰলৈ মই প্ৰৱেশ কৰি আছো। এয়া দেখিবলৈ পাইছে সকলোৱে বগা ড্ৰেছ পৰিধান কৰিছে আৰু ময়ো কৰি ললো। এতিয়া যাওঁ সেৱা এটা কৰি লওঁ। আৰু দেখিবলৈ পাইছে সকলোবোৰ দেখুৱাই দিছো অলপ। আৰু মই এতিয়া ইয়াতে সেৱা এটা কৰি লওঁ, আপোনালোককো দেখুৱাই আছো, চাই গৈ থাকক। এয়া দেখিবলৈ পাইছে মই চাকি বন্তি জ্বলাই ৰেডি কৰি লৈছো। আৰু মোৰ এতিয়া পূজা কৰা হৈ গ'ল। দেখিবলৈ পাইছে চাকি বন্তি সকলোবোৰ জ্বলাই ললো। এতিয়া ইয়াতে জ্যেষ্ঠ খুৰা দুজনক লগ পাইছো আৰু কিছু কথা জানো আহক। পোনপ্ৰথমে আপোনালোকলৈ নমস্কাৰ জ্ঞাপন কৰিছো মোৰ চেনেলটোৰ পৰা। ঐতিহাসিক আপোনালোকৰ এই কেঁচাখাতী মন্দিৰ বহুতো মানুহ দেখা পাওঁ, বহাগ বিহুত হওক বা মাঘৰ বিহুত হয়। আপোনালোকৰ এই মন্দিৰটোৰ কিছু কথা অলপ জানিবলৈ চেষ্টা কৰিছো, আপোনালোকে অলপ কৈ দিব নেকি? আমাৰ মানে হালখনক কেঁচাখাতী হাল বুলি কয়। 50 চনতে আমাৰ স্থাপিত। তাৰ পৰা আমাৰ ইয়াত পুৰোহিত বুলি কওঁ আমি। এই যি নেকি অস্ত্ৰ ধৰে বা ছাগলী বা হাঁহ পাৰ বলি কৰে, তেওঁলোক মানে পূজাৰী। প্ৰথম আমাৰ ইয়াত জানুৰাম দেউৰী বুলি এজন পূজাৰী আছিলে, তেখেত স্বৰ্গীয় হৈ গ'ল। তাৰপিছত কেশৰাম দেউৰী, তেওঁ মানে পৰগামী হৈ গ'ল। তাৰ পাছত ছবিনাথ দেউৰী, ছবিনাথ দেউৰীও পৰগামী হৈ গ'ল। তাৰপিছত আহিলে আমাৰ এই এতিয়া চলি আছে, তেওঁৰ নাম লক্ষ্যজিৎ দেউৰী। আৰু মইতো ইমান বাৰু এনেই ময়ো এই থানৰে ইচ্ছক ৰাইজে পাতি দিছে, চলাই আছো। এখন হ'ল বৰা বুলি কয় আৰু আমাৰ বৰা মানে পৰিচালক কৰোঁ আমাৰ মন্দিৰ পৰিচালনা কমিটি লখিমপুৰীয়া হাল আছিলে ঢলা। তাৰপিছত ছেকেণ্ড পৰ্যায়তে বাকীবিলাক মন্দিৰ স্থাপনা হৈছে। একেবাৰে পুৰণা এইখনে তাৰমানে পুৰণা ক'বলৈ গ'লে এইখনো নহয়, ঢলাখনে পুৰণা। ঢলা আৰু লখিমপুৰীয়া, ঢলাটো হ'ল মূল ভ্ৰমণ। আৰু এখেত আছিলে এই ভৰালী, তেখেতো অৱসৰ হ'ল শ্ৰী লক্ষীকান্ত দেউৰী। ইয়াৰ পৰিৱৰ্তে আমাৰ হেৰিয়া ধনেশ্বৰ দেউৰী, তেখেতৰ বদলি কাম কৰি আছে। তেখেতে হেৰি হৈ গ'ল ধনেশ্বৰ দেউৰী। হয়, এই মন্দিৰটো কেতিয়া মানে পালন কৰা হয় অলপ কৈ দিব। পালন মানে এইটো আমি বিশেষকৈ ডাঙৰ পূজা প্ৰথম মানে বহাগৰ পাছত আহিলে মানে এই শাওণৰ পূজা বুলি কওঁ আমি, কাতি পূজা, নৱধানৰ পূজা কওঁ আমি বিশেষকৈ, কাতি পূজা আৰু তাৰপিছত আহিলে ইয়া মাঘ বিহু, এইকেইটাই আৰু মেইন পূজা। বা এনেকৈ আমি কেতিয়াবা হ'লে মানে গাঁৱত এয়া মাহেকীয়া সোমাওঁ বা দুমাহতো সোমাওঁ, এমাহতো সোমাওঁ। এনেকৈ সৰু পূজা এনেকৈ মন্দিৰটো সেৱা কৰি থাকোঁ, খুলি থাকোঁ, চলাই থাকোঁ। হয়, আপোনালোকে ইমান ব্যস্ততাৰ মাজতো মোক ইমানকণ সময় দিয়াৰ বাবে আপোনালোকে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ। ফাইনেলি আমাৰ পূজা পাতল হৈ গ'ল আৰু পূজা পাতল হৈ গ'লে ওচৰতে খুৰা এজন লগ পালোঁ আৰু খুৰাৰ ঘৰতে সোমাই আহিলোঁ। খুৰাৰ ঘৰত সোমাই আহি পুৰণি অতীতৰ গানসমূহ আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিছোঁ।
আহি মেলি ইয়াতে বিহু খালো আৰু এখনে দেখিবলৈ পাইছে ঘৰখনৰ পৰিৱেশ ইয়াতে বিহু খোৱা হ'ল আৰু খাই মেলি এতিয়া ঘৰলৈ যাব ওলাইছো যিহেতুকে বহুত দূৰ আছে ঘৰলৈ সেয়েহে যাব ওলাইছো আমাৰ বাইক এখনো ইয়াতে থোৱা আছে ফাইনেলি ঘৰলৈ ওলাই আহিলো চ' বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো ইমানে আছে যদিহে চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব